আমি জুবিন দাকটো হেৰুৱালো এতিয়া তোমাৰ ধৰা জুবিন দা খুবেই ঘনিষ্ঠ বন্ধু আছিল প্ৰথম গুৱাহাটী আহাৰ সময়ত অলপ স্মৃতিবিলাক কোৱাচোন কেনেকৈ বন্ধুত্ব হ'ল কি হ'ল তোমালোকৰ বন্ধুত্ব যেতিয়া গান শুনিছিলোঁ 92 চনত অনামিকা কেছেটটো ওলাইছিল তেতিয়া তাৰ আগতে জিতুল দাৰ গানবিলাক শুনি আছিলোঁ সুন্দৰ এটা গান শুনা পালোঁ ধুনীয়া ধুনীয়া গান জুবিন গাৰ্গ লগ পালে ভাল লাগিব সেনেকুৱা এটা ভাৱতে আহে যে মানুহজন ওচৰৰ পৰা পালে ভাল লাগিব যে মানুহজনক তেওঁ আহি উজান বজাৰ জাহাজ ঘাটত তাতে প্ৰথম গুৱাহাটীত আহি তাতে ভাড়াৰ এটা ৰুম লৈছিল তাতে আছিল আৰু নিজৰ মুডত থকা মানুহ এটা আছিলতো মুডি মানুহ আছিল মৰমীয়াল মই তেতিয়া আমাৰ এটা আড্ডা আছিল লতাশিল এই যিটো মছজিদ আছে তাতে পবিত্ৰ ভাণ্ডাৰ বুলি ৰেষ্টুৰেণ্ট এখন হোটেল এখন আছিল চাহৰ আমি তাতে বহোঁ জুবিনে আহে হেৰিত ইউনিভাৰ্চিটি বাছ ষ্টেণ্ড এটা আছিল তাতে ইউনিভাৰ্চিটিৰ বাছবিলাক এই মানুহখিনিক ইউনিভাৰ্চিটিলৈ লৈ যায় তেওঁলোকে সিও বাছেৰে তাৰমানে গৰিমাক লগ ধৰিব তাতে গৰিমা হেৰিত আছিল হোষ্টেলত আছিল সি তালৈ যায় প্ৰথম 92 93 এনেকুৱা সময়ৰ কথা মোৰ চুলি তুলি দীঘল তেতিয়া আৰু জুবিনক মই মাতি আনিছিলোঁ যে সেই চেয়াৰ এখন মই বহি য'ত থাকোঁ কাষতে হোটেলৰ পৰা এখন চেয়াৰ লৈ আনি কাষত দুইটা বহোঁ আমি সিও বহে মই কওঁ সাংঘাতিক আৰম্ভণি কৰিছা তোমাৰ এইটো মানুহৰ বুকুৱে বুকুৱে সোমাই গৈছে প্ৰথম গানবিলাক আৰু তোমাৰ চিনেমাত তুমি পাবাই কিন্তু লাহে লাহে আমাৰ হেৰিটো বাঢ়িল সেনেকৈ লগ পোৱা হয় বহু আৰু আমাৰ বেয়া দুখ এটা আছিল কি আমি নিচা খাইছিলোঁ মানে বাবাৰ প্ৰসাদ সিও টানিছিল ময়ো টানিছিলোঁ এইটো চিধা কথা আৰু সত্যটো ক'বই লাগিব আৰু সি বিৰাট ভক্ত আছিল মা কামাখ্যা মা বাবাৰ ভক্ত আছিল সি সঁচাকৈ বিৰাট মুখেৰে নকয় কোৱা নাছিল সেইটো লগত লৈ গুচি গ'ল সি বিৰাট ভক্ত সাংঘাতিক ভক্ত এইটো আৰু সেইটো লৈ গ'ল তাৰ কষ্ট সহ্য কৰিব নোৱাৰা কাৰণে তাক লৈ গ'ল আচলতে ভাল মানুহক লৈ যায় যে এইটো কাৰণ থাকিব তেওঁলোকৰ ঈশ্বৰৰ কাৰণ থাকে কাৰণে লৈ যায়